নমস্কাৰ, মই মিতালী আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইলোঁ। আজি আমাৰ পথাৰৰ শেষৰটো দিন। সকলোৱে এয়া ৰুইছোঁ। আমি সকলোৱে এয়া ভূই ৰোৱা দৃশ্য আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইকেইদিন তাৰ ভাল লগা নাই, কিবা এটা হৈছে যুগৰ লগে লগে যাওঁ কেনে সুধিব লাগিছিলে যাবগৈ পাৰে। এইটোত চা, এই খালৰ পানী নাৰিকল পালি ন? এইপিনে মানুহ বাইদেউ নাৰিকল পালি? এইপিনে নভন নাৰিকল এয়া বৰা জলপান আনিছে আমাৰ মিতালী হাজৰিকা ভতিজা বোৱাৰী সেৱাত দিয়া বৰা ভাত ইউটিউব বনাইছে চবে কটা কটা ছাবস্ক্ৰাইব কৰিবচোন। ইমান কষ্ট কৰি বনাইছে বেচেৰি বোৱাৰীজনে ৰোৱা ৰুই পথাৰত ভাত লাগিল নাজৰ পানী নাখাম দাদা। শুন না না ন বোৱাৰে শুন না না ন বোৱাৰে এয়া ৰুই হোৱাৰ পিছত পথাৰতে ভঁৰাল বান্ধি এয়া জলপান খাই লৈ আমি ঘৰলৈ যাবলৈ ওলালোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, লগতে যদি কোনোবা মোৰ চেনেলটো নতুন আছে ছাবস্ক্ৰাইব কৰি দিব।